নাযাওঁ মানে নাযাওঁ, নাযাওঁ মানে নাযাওঁ, নাযাওঁ মানে নাযাওঁ। আৰে পাহি চাহি মই একো নাজানো। মায়ে মোক সদায় স্কুল যাওঁতে ভাত খুৱাই দিয়ে, জোতা পিন্ধাই দিয়ে, কাপোৰ পিন্ধাই দিয়ে। তুমিও চব কৰিব লাগিব, নহলে মই নাযাওঁ মানে নাযাওঁ। আৰে তোমাৰ মাৰ অফিচ দেৰিকে থাকে, মোৰতো এতিয়া আছে ন। আৰু তুমিতো এতিয়া ডাঙৰ ছোৱালী হলাচোন। অহ হ'ব দিয়া, আহা আহা সোনকালে কৰা, নহলে বাছ আহিব এতিয়া। মাহী মাহী, মই যে তোমাক কৈছিলো মনত আছেনে? মোক পিঠা বনাই খুৱাব লাগিব আৰু বিহুৰ বন্ধত ককা আইতাৰ ঘৰলৈকো লৈ যাব লাগিব। তাত বৰ্তা বৰমা চব আছে, ইমান ভাল লাগিব। আৰু মা আৰু দেউতাও মোক এৰি থৈ দিল্লীলৈ গুচি গল। এতিয়া তুমিয়ে আছা অকল, তুমিয়ে মোক লৈ যাব লাগিব, নহলে মই ভাতো নাখাওঁ আৰু স্কুলো নাযাওঁ। পাহি, মই ক'ত পিঠা পাম কোৱাচোন? আৰু আইতা ককাহঁতৰ ঘৰত মাহত আহিলে যাব পাৰিবাতো। মোৰ অফিচ আছে নহয় পাহি, মই কেনেকে তোমাক লৈ যাম? সেয়া পাহি, সোনকাল কৰিব কৈছিলো নহয়, বাছেই আহিলে এতিয়া। ওলোৱা ওলোৱা। অ দিয়া 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 দিয়া, ফ্লাক্স দিয়া। বাই বাই মাহী, বাই বাই। ভয় খাই গলি নেকি? কি চিন্তা কৰি আছিলি? কালিয়েই পেপাৰটো কিনিছিলো এক্সপ'ৰ পৰা, কেনেকুৱা লাগিছে? এনেই মাথাটো গৰম হৈ আছে, আৰু গৰম নকৰচোন। অ' ফায়াৰ দেখোন মেডাম, কি হ'ল আকৌ? জানই দেখোন, আৰু কিমান সোধ? বা আৰু ভিনদেউ দিল্লী যোৱাৰ পিছৰ পৰা মোৰ মাথাটো মানে গৰমেই হৈ আছে। এই পাহিজনীয়ে মোৰ এটা কথাটো নুশুনে। বা আৰু ভিনদেউ তাইক মোৰ ওপৰত তুলি থৈছে। এইবাৰ আকৌ কি হ'ল? কালিৰ পৰা যে কি ভূত লাগিল নহয় পাহিৰ। এবাৰ আকৌ তাইক পিঠা খাব লাগে, তাকো মই বনোৱা। এইফালে টকলা বাছডালৰ কামোৰটো আছেই। অ' সেইটো কথা। পিঠা বনাব নাজানো নেকি তই? তই আকৌ মোৰ ঠাট্টা নকৰিবি দেই এতিয়া। ঐ, মই টিপছ এটা জানো। এটা কাম নকৰ কিয়? এবাৰ বনাই চা ট্ৰাই কৰি। যদি হৈ যায়, তোৰ কামটো হৈ যাব। শুন শুন শুন। ইয়ে, আজি ফাইনেলি পিঠা খাম। মাহী হ'ল নে নাই? মাহী মাহী দিয়া দিয়া, কেতিয়া হ'ব? দিয়া মাহী। ইয়ে, ভোক লাগিছে, জলদি দিয়া। দিয়া দিয়া দিয়া। পাহি, যোৱা পঢ়া গৈছোন। মই পিঠাখন তোমাক মাতিম নহয়। নপৰিলে কিন্তু এতিয়া মই মাক ক'ব লাগিব আৰু। অ'কে। মাহী এইফালে আহা, মাহী এইফালে আহা। মাহী এইফালে আহা। মাহী এইফালে আহা, মাহী এইফালে আহা। আৰে ৰবা না, মই মাহী এতিয়া যাব নোৱাৰো। এইফালে আহা। মাহী এইফালে, কোনফালে আহা? জলদি। হেই হৰি। এয়া চোৱা, মই কি আঁকিছো, পিঠা। কেনেকুৱা হৈছে? মাহী মাহী কিবা গোন্ধাইছে, কিবা পুৰা পুৰা গোন্ধাইছে মাহী। হেই হৰি। মই জানিছিলোৱে তুমি একো কৰিব নোৱাৰা। তুমি নিবিচাৰাই মই পিঠা খোৱাটো। বেয়া পালো, যোৱা তোমাক কাটি। উফ। ঐ, কালি পিঠা বনালি নে নাই? নকৰিবি আৰু, যিখনহে হ'ল আৰু। পিঠাটো মোৰ জ্বলি গ'ল। তাইও ভাত নাখালে, ময়ো নোখোৱাকৈ শুই গলো আৰু। আজি যিজনীক বুজাব কৈছো, স্কুলো নগল তাই জানানে, শুইয়ে থাকিলে। মই যে নোৱাৰো দেই এইবিলাক বাচ্ছাৰ ঝামেলা, মানুহেনো কেনেকে চম্ভালে। ইমান টেনচন নলবি। এটা কাম নকৰ কিয়? ইমানেই যদি ইম্পৰ্টেণ্ট, তেনেহ'লে বৰুৱাৰ আখলত অৰ্ডাৰ নকৰ কিয়? তাত তই বিহুৰ জলপান, চিৰা পিঠা চব বস্তুৱেই পাবি। তোক মই নাম্বাৰটো দি আছো ৰ। কি কওঁ তই? দে দে, এতিয়াই দে। হা, পিঠা? ইয়ে, মা দেউতা তোমালোক ইয়াত? ইয়ে, আমি গাঁও যাম, ককাৰ ঘৰত যাম, বৰ্তা বৰমাক লগ পাম, পিঠা খাম, বিহু খাম। ইয়ে।